হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকে আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া মই চাইকেলখন লৈ ওলাই আহিছোঁ। এইখন চাইকেল তো এতিয়া যাম বৰ্তমান আমি চকক। তাত মই এটিএমত যাম। এটিএমৰ পৰা আহি আৰু মোৰ কিবা কিবি কাম আছে অলপমান, আৰু চুলিও কাটিম। আৰু মোৰ মোবাইলটো মানে ভাল কৰিব লগা আছে, আপোনালোকক মই দেখুৱাই দিছোঁ। তো গাইজ এইটো মোবাইল মানে কি হৈছে, মোৰ অন নোহোৱা হৈছে। তো এতিয়া বৰ্তমান মই এইটো ভাল কৰিব যাম নলবাৰী। আৰু আপোনালোকক দেখুৱাই আছোঁ আজিৰ দিনটোত মই কেনেকুৱা যায়। আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব গাইজ। তো গাইজ এইখন চাইকেল মানে কি জানেনে? এইখন চাইকেল মই যোৱা নহয়। কিহৰ কাৰণে জানেনে গাইজ? এইখন চাইকেল লৈ মই বহুত দূৰত মানে ৰাইড কৰিছিলোঁ, আৰু সেইটো ষ্টেচনত থকা তাৰমানে মই সেইখন চাইকেল লৈ মই ভিডিঅ' কৰা। তো এতিয়াও আছে মোৰ এইখন চাইকেল, আপোনালোকে চাই লওক। এইখন চাইকেল গাইজ, এইখন লৈ মই ভূটানত গৈছিলোঁ। যেতিয়া মই সেইটো ইউটিউব চেনেল আছিলে, তেতিয়া মই এইখন ফাৰ্ষ্ট ভূটানক লৈ গৈছিলোঁ গাইজ। আৰু মোৰ লগত বহুত কেইজন গৈছিল। এইখন চাইকেল লৈ মই ভূটান গৈছিলোঁ, আৰু অকণমান বেয়া হৈ আছে এতিয়া। তো ঠিক কৰিম বাৰু, কথা নাই। তো সেইকাৰণে মোৰ এইখন চাইকেল ভূটানক যোৱা। তো এতিয়া যাই থাকোঁ, নলবাৰীকো যাব লাগিব আৰু চুলি কাটিব আছে। তো যাই থাকোঁ এতিয়া। অলপ গাইজ নে কি? তো চাইকেলখনত উঠি লওঁ, আৰু আপোনালোকক অকণমান ভিউটো দেখাই দি আছোঁ ৰ'ব। তো চাইকেলখনত উঠি ল'লোঁ, আৰু ইফালে গাইজ পথাৰত মানে হেৰি কৰিছে, হাল বাইছে। তাৰমানে এতিয়া খেতি কৰা আৰম্ভ হ'লতো, তো সেইটো কাৰণে মানে গাইজ হাল বাইছে। আৰু এইফালে কি গাইজ কেনেকুৱা গৰম, সেইকাৰণে গাছৰ তলত আহি অলপমান ভিডিঅ'টো বনালোঁ। আৰু এতিয়া মই চকক বুলি যাই থাকোঁ। আৰু মোৰ গাইজ মোবাইলটোৰ প্ৰব্লেমটো হৈছে, চাৰ্জিং যোনটো পইণ্ট আছে না, সেইটো মানে বেয়া হৈছে। এতিয়া মই সেইটো ভাল কৰিব যাম নলবাৰী। সেইটো চকৰ পৰা আহোঁ একো কামত নাহিল গাইজ, এনেই গ'লোঁ। এটিএমো বন্ধ, আৰু এইফালে চেলুনো বন্ধ। তো এতিয়া আৰু উল্টি আৰু ঘৰলৈ আহিছোঁ। আৰু এইফালে গাইজ ৰাস্তা দেখিছেনে? ৰাস্তা আমাৰ এনেকুৱা বেয়া ৰাস্তা। ভাত খাই নলবাৰীত যাম। নলবাৰী মই যাই মোবাইলটো কামখিনি কৰিম। তাৰপিছত এটিএমৰ পৰা নলবাৰীতে পইচাটো উলিয়াই আনিম। যিকি নহয়, এতিয়া চুলিটো কি হ'ব সেইটোৱে ভাবিছোঁ গাইজ। চুলিটো কাটিব লাগছে, কেনেকুৱা দেখা হৈছে দেখিছেনে গাইজ? এতিয়া আমাৰ চিলিণ্ডাৰ শেষ হ'ল, চিলিণ্ডাৰ আনিব যাই আছোঁ বগলতে এজেঞ্চিক। আপোনালোকে চাই থাকক ভিডিঅ'টো, ৰাস্তাটো একবাৰ চাওক না, ভিউটো চাই লওক একবাৰ। মানে গৰু ছাগাল গোটেই ৰাস্তাত দেখিছেনে? এইফালে অকণমান আমাৰ ৰাস্তাটো অলপমান বেয়া আছে, আৰু আগত ভাল, বাকীখিনি দেখুৱাই আছোঁ। ফাইনেলি ভাল ৰাস্তাটো পাই গ'লোঁ, আৰু অলপমান আছে বগলটোত গেছ এজেঞ্চিটো। তো বেছি সময় নালাগে আৰু পামেই আৰু। এইফালে আমাৰ গেছ লাইন দেখিছে, কিমান গেছ লাইন আছে। তো গৰমত দেখিছেনে ভিৰ, মানে গাইজ কি ক'ব, বহুত গৰম। মই এতিয়া ঘৰৰ পৰা গা চা ধুই ভাত চাত খাই কিনে ওলাই আহিলোঁ। আৰু মানে মই চিলিণ্ডাৰ আনিব যাব লগা হ'ল, চিলিণ্ডাৰটো লৈ ল'লোঁ। মানে চিলিণ্ডাৰ আনিবতে ইমান জ্বালা পাইছোঁ মানে গাইজ, তাতকৈ জ্বালা আৰু ক'তো পোৱা নাই। চিলিণ্ডাৰ আনিবতে মোৰ বহুত দেৰি হৈ গ'ল, আৰু এইফালে আপোনাৰ চুলি কটা নহ'ল, মানে বহুত দেৰি হৈ গ'ল ন। চুলি কটা ক'ত হ'ব, আৰু দোকানো খোলা নাই। এতিয়া নলবাৰীত গ'লে যাই আপোনাৰ মোবাইলটো ভাল কৰি লওঁ। তাৰপিছত এতিয়া মই চাইকেলখন থৈ আহিছোঁ, মানে চাইকেলখন লৈ অহা নাই। এতিয়া মই গাড়ীখন একবাৰ দেখাই দিছোঁ আপোনাক, মই এনফিল্ড লৈ আহিছোঁ এতিয়া। একবাৰ চাই লওক, আৰু গাড়ীখন আপোনাক দেখাই দিছোঁ। এইখন লৈছোঁ গাইজ, এই দাদা গাড়ীখন লৈ আহিছোঁ মই। আৰু গাইজ আজি ইমান গৰম দিছে, তাৰমানে চাইকেল মাৰি আহিলে আৰু বেছি গৰম লাগিল হয়। সেইকাৰণে মই ভাবিছোঁ গাড়ীখন লৈ যাওঁ একবাৰ। আৰু তেলো নাই গাড়ীখনত, তেল ভৰাব লাগিব কিজানি, তেলটো ভৰাই ল'ম নলবাৰীত। তো বলক যাই থাকোঁ নে কি গাইজ। আৰু মানে এখন হাতেদি তাৰমানে গাড়ী চলাব নোৱাৰি, যিহেতু মানে মই ৰেষ্টটো দিয়া নাই, এনেই ছিংগল যাই আছে। তো আপোনালোকক মই নলবাৰীত লগ পাই আছোঁ নে কি গাইজ, বলক। নলবাৰীত আহি থাকোঁতে মই মানে জুবিনদাৰ মূৰ্তি এটা দেখা পালোঁ। আৰু ক'ত আছে গম পাইছেনে গাইজ? এইটো আছে বৰ্তমান আজৰা। আৰু যদি আপোনালোকে গম পোৱা নাই, মই আপোনালোকক একবাৰ দেখাই দিছোঁ। আৰু ওচৰলৈকে যাই আছোঁ মই মূৰ্তিটোত। আৰু জুবিনদাৰ যোনে একদম ফেন, মানে তেওঁ কমেণ্ট কৰিব প্লাষ্টিক দিয়ে জুবিন গাৰ্গ বুলি। আৰু এবাৰ মূৰ্তিটো দেখাই দিব ৰ'ব আপোনালোকক। আমাৰ নলবাৰীত থকা আজৰাত বাসন্তী মন্দিৰত এইটো জুবিনদাৰ মূৰ্তি।
বহুত ধুনীয়াকৈ লিখাই আছে বাকীখিনি সকলোৱে জানিব পৰাকৈ। জুবিন দাৰ মূৰ্তিটো ইমান ধুনীয়াকৈ মানে বনাইছে আৰু এইখিনি জেগা হৈছে আপোনাৰ আজৰা। তো আপোনালোকে চাব আহিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ, যিহেতু নতুন ইউটিউব চেনেল। তো এতিয়া মই বৰ্তমান নলবাৰীত আছোঁ, যিহেতু নলবাৰীত যাওঁ। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। দাদাই ধুনীয়াকৈ মোবাইলটো গোটেইখিনি খুলি ল'লে আৰু ক'ত কি হৈছে প্ৰব্লেমটো সকলোখিনি কৈ দিব। মই চাই লওঁ গোটেইখিনি, কোনখিনি বেয়া হৈছে, কিমান বাজেটৰ ওপৰত ভাল হয় চাই লওঁ। দাদাই মানে কোৱা মতে আমাৰ যোনটো চাৰ্জিং বৰ্ড সেইখন গৈছে আৰু আপোনাৰ যোনখন ডিছপ্লে আছিলে সেইখন এতিয়া আমি এইখিনি ঠিক কৰিব লাগে। চাওঁ কিমানটো কৰিছে নতুনটো। তো মোৰ বহু সময়ৰ মূৰত কামখিনি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ মোৰ মোবাইলটো ঠিক হৈ গ'ল। এইটো মোৰ মোবাইল আৰু দেখুৱাই আছোঁ আপোনালোকক। পূৰা একদম বেণ্ডেজ মাৰি থৈ দিছে গাইছ, দেখিছেনে? তো নতুন ডিছপ্লে আৰু নতুন চাৰ্জিং ফল্ডাৰ লগাইছোঁ। আপোনাৰ এইখিনি বেয়া হৈ আছিল। তো এতিয়া মানে বহুত গৰম গাইছ আৰু কি কম, উপায় নাই। তো আজি মোৰ এইখিনিয়ে আছিল ভিডিঅ'। তো আপোনালোকে ভাল পালে লাইক চাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো থেংক ইউ গাইছ। তো আপোনালোকক মই বেছি একো দেখুৱাব নোৱাৰিলোঁ, কাৰণ মানে যিহেতু মোৰ হেলমেটত মানে একো লগোৱা নাই ইয়াতে, তো মাউণ্টটো লগোৱা নাই। সেইটো কাৰণে মানে এখন হাতেৰে মানে বেছি, যিহেতু গাড়ীখন চলাব লাগেতো, সেইকাৰণে মানে এখন হাতেৰে যিহেতু ভিডিঅ' বনাব নোৱাৰোঁ, সেইকাৰণে মই বেছি আপোনালোকক দেখুৱাব মানে ৰাস্তা এইবিলাক একো দেখুৱাব পৰা নাই। তো